न्यूज़ चैनल से खन जतो को सगुन जोहार इंगे जसना किसको बीटीआर रे नावाते बच्चा बहाल कन कमिया रसिया ईएम विल्सन हस्ता मानदारी को चाल दिया सनाम संताल पटो सावतारन कमिया को सावते मोड़े गोटे सिंगल टोटेरन सावतारन को आसुआ बहो ऑफिस रे संताल जत खन बच्चा बहाल उचुलन एमसीएलए विल्सन हस्ता बीटीआर एन कमिया रसिया लेकाते गेल मोड़े जुलाई कोकराझार बोडाफा नंगरम ऑडिटोरियम हॉल रे एकरार हताव कते इना तायम सनाम संताल पटुआ सावता आसुआ आयुर ते गोसाईगांव रिया हब्रू बिल आसुआ मूल ऑफिस रे मानदारी चाल कमी होरा हुईना ओना कमी होरा रे बीटीआर एन मुख्य प्रमोद बोरो आसुरेन जनाम डाटा मेता में मंझी क्रिस्टोफर टुडू सोलहाई काइन कुमार हेम्ब्रम आसुरेन मूल परानिक रिमान चको सोरेन बैसी कमी होरा आयु लेकाते आर बैसी रिया जोस कथा लई सदर केदाय आसु गोसाईगांव जिला बैसीरेन मंझी रमेश मुर्मू हुखी एटा अनुभव बहुत आनंदमय एटा अनुभव जितु मैं आशा करा नासिलु और हसा कथा कबले गले मैं बीटीसीत आगत बहुत आगर बसर कथा मोटामुटी 10-15 बसर आगर कथा बीटीसीत जे मैं एटा कार्यवाही सदस्य हम बा एमसीएलए हम बा कार्यवाही सदस्य हम तेनेका कोनो चिंताधारा नासिल और बीटीसीर पलिटिक्सत नुहुमाओ बुलिए भाबि थैसिलु যদি হুমাও স্টেট লেভেলত হুমাম বুলি এনেকা এটা মোৰ মনোভাৱ আছিল 10-15 বছৰ আগৰ কথা কিন্তু এতিয়া নথৌ আনন্দিত মই যে মোষ্ট লোকেল যেটো গভৰ্নমেণ্ট আমাৰ বিটিআৰ চৰকাৰ তাতে এটা পাব্লিকক সেৱা আগবঢ়াবলৈ এটা সুযোগ পালো তো মই নথৌ আনন্দিত আৰু স্পেশাল থ্যাঙ্কস টু প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ ইউপিপিএল দল আৰু বৰ্তমান যেটো আমাৰ চৰকাৰ ইউপিপিএল বিজেপি আৰু জিএসপি লেড গভৰ্নমেণ্টক ধন্যবাদ আদিবাসীৰ সমস্যাখিনি অকল এতিয়াই উপস্থাপন কৰিব পাৰিম তেনেকুৱা কথা নহয় এতিয়া ইউপিপিএল দলত যোগদান দিয়াৰ সময়তেই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত অলৰেডি এইবিলাক ইস্যু লৈ এইবিলাক বিষয়টো লৈ অলৰেডি কথা হৈছিলে বিশেষকৈ আমাৰ 5-5খন সিজফায়াৰ আমাৰ সংগঠন আছে আমাৰ দুটা সাৰেণ্ডাৰ্ড অৰ্গেনাইজেশ্যন আছে আৰু বাকি আমাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন সাহিত্য সভা মহিলা সমিতি আমাৰ বিভিন্ন সামাজিক দল সংগঠন আছে তো গোটেইকেইটাৰ কথা আমি আগতেই পাতি থৈছিলোঁ আৰু তেখেতৰ পৰা প্ৰথমতে আমি এছুৰেঞ্চ পাইছিলোঁ এইখন চৰকাৰ গঠন হোৱাৰ আগৰ পৰাই আগতেই যে তেখেতে বিশেষ গুৰুত্ব দিব আৰু বিশেষ ইম্পৰ্টেন্স দিব আৰু গুৰুত্ব সহকাৰে সকলো জাতি জনগোষ্ঠীক যি সন্মান দিব লাগে অকল আদিবাসী বা সাঁওতাল বা কুৰুক জনগোষ্ঠী নহয় সকলো জাতি জনগোষ্ঠীক যি সন্মান দিব লাগে সেইখিনি নিশ্চিতভাৱে দিম বুলি তেখেতে এটা কথা দিছিলে আৰু হেতু এতিয়া চৰকাৰ গঠন হোৱাৰ পিছত আমি সঁচাৰূপে সেইখিনি কথা প্ৰমাণ হোৱা আমি দেখা পাইছোঁ আৰু সেইকাৰণে মনৰ অন্তৰৰ পৰা মই বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক ইউপিপিএল দলক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ আজি তাৰিখত আমি চালোঁ যে তেখেতে যেটো কথা দিছিল যে আপোনালোকক গভ নমিনেটেড এমচিএল দিম আৰু অকল এমচিএল নহয় ইএম লৈকে বনাম আৰু এটো সঁচাৰূপে আমি আজি চাবলৈ পালোঁ সেইকাৰণে আমি মনৰ অন্তৰৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেইকাৰণে আমাৰ দৃঢ় বিশ্বাস যে তেখেতে বাকি যিখিনি কথা কৈছিলে যে আপোনালোকৰ সমস্যা লৈ আমি নিশ্চিতভাৱে যেটো আমি বিটিআৰ লেভেলত যেটো আমি সমাধান কৰিব পাৰিম এটো আমি বিটিআৰ লেভেলত সমাধান কৰিম যেটো আমাৰ লেভেলত নোৱাৰিম আমি অসম চৰকাৰৰ লগত আলোচনা কৰি সমাধান কৰিম অসম চৰকাৰৰ লেভেলত যেটো নহব আমি ভাৰত চৰকাৰৰ লেভেলত গৈ আমি হেতু তাতে উত্থাপন কৰিম বা আপোনালোকৰ ইস্যুটো লৈ আমি আলোচনা কৰিম হেতু বিষয় লৈ মই দৃঢ় বিশ্বাস যে হেতু নিশ্চিতভাৱে আমি আগবাঢ়িম আৰু গোটেইখিনি সমাধান স্টেপ বাই স্টেপ পৰ্যায়ক্ৰমে সমাধান হ'ব বুলি ধন্যবাদ আমি প্ৰথমতে 5টা যুদ্ধবিৰত সংগঠনৰ তৰফৰ পৰা তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিয়নো তেখেত এজন সুদক্ষ ব্যক্তি হয় আৰু তেখেতক বিশেষভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াই যি ইএম হিচাপে যি বাছনি কৰিলে সেইকাৰণে আমি 5টা সংগঠনৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো তেখেতসকল দুজনৰে আশীৰ্বাদ হয় আৰু আমি ভাবোঁ বিশেষকৈ আমাৰ 5টা আদিবাসী যুদ্ধবিৰত সংগঠনৰ যি সমস্যাবিলাক আছে এই সমস্যাবিলাক আমি উত্থাপন কৰিবলৈ অধিক সুযোগ পাম আৰু তেখেত নিশ্চয় আমাৰ দায়িত্ব গ্ৰহণ কৰিব তেখেতে আমাৰ সমস্যাবিলাকক বিধানসভাৰ মজিয়াটো লৈ যাব আৰু আমি আশা কৰোঁ খুব কম সময়ৰ ভিতৰতে যেহেতু প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতসকলে যথেষ্ট গুৰুত্ব সহকাৰে আমাৰ সমস্যাবিলাক সমাধান কৰি দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আমি নথৈ আনন্দিত আমিও বিচাৰিছোঁ যাতে আমাৰ জাতিটোৰ যি দীৰ্ঘদিনীয়া সমস্যা তেখেতসকলে কম সময়ৰ ভিতৰত যাতে সমাধান কৰি দিয়ে আমি কামনা কৰিছোঁ আজি সদৌ চাওতাল ছাত্ৰ সন্থাই কেন্দ্ৰীয় কাৰ্যালয়ত বিটিআৰৰ পৰা দায়িত্ব অৰ্পণ কৰা ইএম হিচাপে উইলসন হাঁসদা ডাঙৰীয়াক আমি আমাৰ কাৰ্যালয়ত
ফেলিচিটেশ্যন কৰিছোঁ আৰু এই ফেলিচিটেশ্যনৰ দ্বাৰাই আমি সমূহ ৰাইজক সদৌ চাওতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ যে যোৱা বিগত নিৰ্বাচনৰ সময়ত UPPL দলে আমাক স্পষ্টভাৱে আশা এটা দিছিলে যদিহে চাওতাল জনগোষ্ঠীৰ পৰা কোনো এজন MCLA নিৰ্বাচিত হৈ নাহে তেতিয়াহ'লে আমি চাওতাল জনগোষ্ঠীৰ পৰা নমিনেটেড MCLA হিচাপে এজন ব্যক্তিক নিৰ্বাচিত কৰিম আৰু পৰাপক্ষত তেখেতক কাৰ্যবাহী সদস্য হিচাপে তথা EM হিচাপে দায়িত্ব অৰ্পণ কৰিম বুলি বিগত UPPL চৰকাৰে আমাক কথা দিছিলে আজি ইয়াই বাস্তৱিত হ'ল যে আজি প্ৰমোদ বড়োৰ নেতৃত্বত প্ৰমোদ বড়োৰ যি দক্ষতা প্ৰমোদ বড়োৰ যি চাওতাল জনগোষ্ঠীৰ ওপৰত যি তেখেতৰ শ্ৰদ্ধা আৰু ভক্তি ইয়াৰে প্ৰমাণ কৰি যোৱাকালি উইলছন হাজদাক BTRৰ তথা BTCৰ EM হিচাপে দায়িত্ব দিয়া হ'ল তাত সদৌ চাওতাল ছাত্ৰ সন্থাই আমি সুখী অনুভৱ কৰিছোঁ আৰু চলিত চৰকাৰক সদৌ চাওতাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা অশেষ ধন্যবাদ